ৰ'দেই হওক বা বৰষুণেই হওক মানৱ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা বস্তু এটা হৈছে এই ছাতিটো। আৰু আপোনালোকে জানেনে যেতিয়াৰ পৰাই ছাতিটো আৱিষ্কাৰ হৈছে তাৰ আগত আমি কি ব্যৱহাৰ কৰিছিলোঁ আপোনালোকে জানেনে? নমস্কাৰ বন্ধুসকল, মই ভাইটি আৰু আজি আমি উপস্থিত হৈছোহি বাহনাৰ ভূঞা চুকৰ এজন ব্যক্তিৰ ওচৰত, যিজন ব্যক্তিয়ে আজিও জাপি নিৰ্মাণ কৰি তেওঁ জীৱিকা নিৰ্বাহ কৰি আছে। গতিকে তেখেতৰ ওচৰলৈ যাওঁ বলক। তেখেতৰ ঘৰত আমি বৰ্তমান উপস্থিত হৈছোহি। ব'লা দাদু, তেখেতৰ ঘৰলৈ আমি সোমাই যাওঁ। আমি এতিয়া বৰ্তমান তেখেতৰ ঘৰলৈ আহি আছোঁ আৰু ইয়াতে দেখিবলৈ পোৱা গৈছে তেখেতে কিছুমান টকৌপাত আনি থৈছে আৰু যিবিলাক টকৌপাত আমাৰ জাপিটোৰ ওপৰত তেখেতে লগায়, টকৌপাত লগায় আৰু এইখিনি তেখেতে শুকুৱাই থৈছে। ইয়াত বাহিৰতে শুকুৱাই থৈছে। এইপিনে দেখুৱাই দিয়া টকৌপাত। আৰু মই আপোনালোকক যিজন ব্যক্তিৰ কথা কৈছিলোঁ তেখেতৰ নাম হ'ল পূৰ্ণকান্ত ভূঞা। তেখেত মোৰ শ্ৰদ্ধাৰ বৰ্তা হয়। আমাৰ ঘৰৰ লগত তেখেতৰ এটা সম্পূৰ্ণ সম্পৰ্ক আছে। এতিয়াৰ পৰা নহয়, বহুত দিনৰ পৰাই আছে। গতিকে তেখেতলৈ মই আজি যোগাযোগ কৰিলোঁ যে বৰ্তা, মই আপোনাক এনেকৈ আপুনি জাপি বনোৱাৰ ওপৰত মই এটা ভিডিঅ' কৰিব খুজিছোঁ আৰু যাব পাৰিম নেকি? তেখেতেও মোক ক'লে যে আজি তই আহিবি। গতিকে আমি এতিয়া বৰ্তমান সময় 4টা বাজিছে। গতিকে তেখেতক লগ পাইছোঁহি আহি, আৰু মই বৰ্তাৰ পৰা কিছু কথা জানিম। বৰ্তাই কেনেদৰে জাপি নিৰ্মাণ কৰে আৰু বৰ্তাই কিমান দিনৰ পৰা জাপি নিৰ্মাণ কৰিছে, মই সকলোখিনি বৰ্তাক সুধিছোঁ আৰু আপোনালোকে তেখেতৰ মুখে শুনক। আৰু বৰ্তা, আপুনি যে এই জাপি কৰ্মৰ লগত জড়িত হৈ আছে, আপুনি কিমান দিনৰ পৰা জাপি কৰ্মৰ লগত জড়িত হৈ আছে? 12 বছৰ বয়সৰ পৰা জাপি সাজি আছে। 12 বছৰ বয়সৰ পৰা আপুনি জাপি সাজি আছে। তেতিয়া আপোনাৰ ছাতিৰ প্ৰচলন ইমান নাছিলে? আছে ক'ৰবাত কাঠি দুটা এটা আছে, লেডি ছাতিটো নাহে। লেডি ছাতি নাছিলে, এই মতা ছাতিটো আছিল, হয় নাই? তেতিয়া ছাতিৰ প্ৰচলন ইমান নাছিলে। ধৰক আমাৰ কৃষি পথাৰতো জাপি ব্যৱহাৰ হয়। বাৰীফালে যাবলৈও আমাৰ জাপিলৈহে যাম। বাৰীলৈ যাবলৈ হ'লেও আকৌ ধৰক আমাৰ ফুৰিবলৈ যাওঁতো আগতে আমাৰ দেখোঁ আইসকলে জাপি লৈ ফুৰিবলৈ, আমাৰ আইতাহঁতো ইয়ালৈ আহিলে আগতে খোজকাঢ়ি এই জাপি লৈ আহে বুলি কোৱা শুনো। বৰ জাপি বুলি এটা জাপি আছে, সেই জাপিটো লৈ পেলাই এনেকে বাহন নামত খুৱাই ছাতি নিচাকে যায়। এনেকে ছাতি লেখিয়াকে বৰ জাপিটো লগাই ল'ব পাৰে। আৰু আপুনি সৰু যে যিটো জাপি আমাৰ যে বিহলে যে লগাই, সেইটো বনায় নে নবনায়? সেইটো নবনোৱা নহয়, সেইটো বনোৱাজন গ'ল নহয়। সেইজন ঘৰত আছিলে। তেখেত এতিয়া ঢুকালে। এতিয়া মই এইটোকেহে সাজি থাকোঁ। এইটো এতিয়া যিটো আমাৰ কৃষকসকলে লৈ থাকে, সেই জাপিটো আপুনি সাজি থাকে। আৰু আপুনি দিনে কেইটাকে জাপি সাজে? দিনে চব যোগাৰ থাকিলে একোই মানে আপোনাৰ আমাৰ 20টা জাপি তেখেতে বনাব পাৰোঁ বুলি কৈছে। একেদিনাখনে 20টা জাপি বনাব পাৰোঁ বুলি কৈছে। আৰু এটাত আপুনি কেইটকাকৈ লাভ কৰে? মই জাপি 12 অনা পৰা বেচা মানুহ। এতিয়া এটা জাপি আপুনি 12 টকাৰ পৰা 12 অনাৰ পৰা বিকিছে। 12 টকা নহয়, 12 অনা। 12 অনাৰ পৰা তেখেতে বিকিছে। তাৰপৰা আহি এতিয়া 150 এটা জাপি। এতিয়া 150 টকাত বিকিছে তেখেতে। 12 অনাৰ পৰা আৰম্ভ কৰি এতিয়া 150 টকাত তেওঁ জাপি বিকি আছো বুলি কৈছে। আৰু এই জাপি বিকিয়ে তেখেতে পৰিয়ালটো পোহপাল দি চলাই আছে। আৰু আপুনি কেনেকৈ জাপি বনায় সেইটো অকণমান চাম বুলি ভাবিছোঁ। গতিকে আপুনি কেনেদৰে যদি আছে, আপুনি জাপি এটা আমাক অকণমান কেনেকৈ বনাই দেখুৱাওক। এয়া বৰ্তাই বৰ্তমান এতিয়া জাপি বনাই আছে। আৰু তেখেতে কৈছে যে প্ৰতিটো দেওবাৰে তেখেতে জাপি লৈ যায়। আৰু জাপি ইয়াৰ পৰা তেওঁ চাইকেল মাৰি প্ৰায় 20 কিলোমিটাৰ দূৰলৈকে তেওঁ চাইকেল লৈ এই জাপি বিকিবলৈ যায়। তেখেতে বজাৰত নবহো বুলি কৈছে, যে বজাৰত বোলে উচিত মূল্য পোৱা নাযায়। গতিকে তেখেতে চাইকেলত লৈ যায় আৰু গাঁৱলৈ গৈ পেলাই বিকে, তেতিয়া উচিত মূল্য পায় বুলি কৈছে তেখেতে। আৰু এতিয়া বৰ্তমান তেখেতে এয়া বনাই আছে কামি লৈ পেলাই। আপোনালোকে চাওক, দাদু অকণমান ওচৰৰ পৰা দেখুৱাই দিবা কিদৰে বনাইছে। বান্দাখনতে এটা গাঁত দেখি মই সুধিলোঁ এইটো কি বস্তু। তেতিয়া বৰ্তাই মোক বুজাই কৈছে যে এই জাপিটো বনাবৰ কাৰণে যেতিয়া টকৌপাত লগোৱা হয়, তেতিয়া এইখন এখন খোলা হয়। এইখন এনেকৈ ইয়াৰ ওপৰত দি লয় আৰু ইয়াৰ ওপৰত টকৌপাত দিয়ে। আৰু টকৌপাত দিয়াৰ পিছত ইয়াৰ ওপৰত আকৌ এখন দিয়ে, তাৰপিছত ইয়াত বান্ধ দিয়ে। সেইকাৰণে এই গাঁতটো কৰি ল'বলগীয়া হৈছে, তেতিয়া মানে বান্ধিবলৈ সুবিধা হয়। গতিকে এই গাঁতটো কৰাৰ উদ্দেশ্যটো সেইটোৱেই। মই তেতিয়া বান্ধাত গাঁতটো দেখি বৰ্তাক সোধাৰ কাৰণ বোলে এইটো কি কাৰণে খান্দি ৰাখিছে, তেতিয়া কৈছে যে এইটো টকৌপাতখিনি বান্ধিবৰ কাৰণে এই গাঁতটো খান্দি ৰখা হৈছে। আপোনালোকে দেখিছে বাঁহেৰে এইখিনি নিৰ্মাণ কৰি থৈ দিছে। আৰু ইয়াৰ ওপৰত আপোনালোকে লাগিব, চব মই আপোনালোকৰ ওচৰত দি দিছোঁ। ইয়াৰ ওপৰত টকৌপাত লগাব। আৰু মই টকৌপাতখিনিও দেখুৱাম আপোনালোকক কেনেদৰে আনি থৈছে, কেনেদৰে কি কৰিব বৰ্তাই, মই সেইখিনিও দেখুৱাম।
ইয়াৰ ওপৰত টকৌপাত লগাব আৰু মানে প্ৰায় ইয়াত এদিনমানৰ কাম আছে তেখেতৰ ইয়াত এইটো সম্পূৰ্ণ হ'বলৈ। আৰু মই আপোনাক টকৌপাতখিনি কেনেকৈ কি কৰে মই বৰ্তাৰ লগত আপোনালোকক দেখুৱাইছোঁ চাওক। আৰু এইটো টকৌপাত বৰ্তাই আনি থৈছে, মই আপোনালোকক সোমাই আহোঁতে দেখুৱাইছোঁ যে টকৌপাতটো আনি শুকুৱাই থৈছে। কিন্তু মই বৰ্তাক কৈছিলোঁ যে টকৌপাত এতিয়া লগাই দেখুৱাব নেকি, তেতিয়া বৰ্তাই কৈছে যে এইটো সম্পূৰ্ণভাৱে শুকোৱা নাই আৰু বস্তুটো সম্পূৰ্ণ পুৰত হৈ উঠা নাই, গতিকে টকৌপাতটো এতিয়া মই লগাই দেখুৱাব নোৱাৰিম বুলি কৈছে। এই টকৌপাতটো আপুনি ক'ৰ পৰা সংগ্ৰহ কৰে? ওচৰৰ মানুহে কিনি আনিছোঁ। অঁ এইবোৰ কিনি অনা হয়? কিনি আনিছোঁ। অঁ এইটো কিনি অনা। এখনত কেইটকাকৈ লয়? 100 টকৌপাতত 300 টকা। এনেকুৱা 100 পাতত 300 টকা লয়, মানে আপোনাৰ পাৰ পিচ হৈ যায় 3 টকা, মানে 3 টকাকৈ এখনত কিনি আনিবলগীয়া হয়। দেখিছেনে আজিকালি টকৌপাতখনো বিনামূল্যকৈ নাপায়, মানুহে টকৌপাতৰ বিনিময়তো পইচা লৈ আছে। আৰু এইটো কোনো বেয়া কথা নহয়, আমি বেয়া বুলি ক'বলৈ যোৱা নাই যে এটা খেতিও এতিয়া টকৌপাতৰ খেতিও চাগে এইপিনে টকৌপাতৰ টকৌপাতৰ খেতি লেখীয়াকেও ইয়াত কিছুমানে কৰে। টকৌপাতৰ খেতি কৰি পেলাই তেখেতে টকৌপাত বিকিও কিছুমানে জীৱিকা আৰ্জন কৰিছে, গতিকে এইটো কোনো বেয়া কথা নহয়। এখন পাতত 3 টকাকৈ লয় আৰু বৰ্তাই এইখিনি কাটি মেলি সম্পূৰ্ণকৈ ধুনীয়া কৰি আকৌ তাত চাফ চিকুণ কৰি জাপিটো বনায়। শেষত জাপি সম্পূৰ্ণ হৈ উঠাৰ পিছত জাপিটোৰ ৰূপ এনেকুৱা হয়গৈ, এটা সুন্দৰ ৰূপ, যিটো ৰূপ আমি হয়তো আমাৰ লিখাৰ কাৰণে অসম্ভৱেই এইটো বনাব তাহত নথকাৰ পিছত জাপি হয়তো বনোৱা মানুহ খুব কমেই ওলাব। আৰু মই বিচাৰি আমাৰ অঞ্চলতো বিচাৰিলোঁ যে জাপি বনোৱা মানুহ আমাৰ বাহনাতেই বৰ্তাই আছে এই অঞ্চলত। আৰু মই জনাত বৰ্তাৰ বাহিৰে আৰু চাগে জাপি বনোৱা মানুহ মই এতিয়ালৈকে দেখা নাই, যদিও আছে মই নাজানো। তথাপিতো এইটো চাওক জাপিটোৰ ৰূপ এইটো হয়গৈ। এই যে যিবিলাক বান্ধ দিছে এই বান্ধবিলাক হ'ল বেতৰ, আপোনালোকে চাওক এইডাল বেতৰ হয়। আৰু এই বেতখিনিও চাগে নিশ্চয় কিনি আনিবলগীয়া হয়। 10ডাল বেতত 100 টকা। 10ডাল বেতত 100 টকা। আৰু এয়া বেতেৰে গাঁঠি দিছে, বেতৰ গাঁঠি। আৰু আজিকালি প্ৰায় বেতৰ গাঁঠি নাই বুলিবই পাৰি, আগৰ দিনত ঘৰ চৰবিলাক মানুহটো বেতৰ গাঁঠিয়ে হয়। বৰ্তাই কৈছে যে এটা বেতৰ গাঁঠি দিয়া কিছুমান প্ৰণালী আছে, তেনেকৈ আমি যেনেকৈ ৰছী গাঁঠি দিওঁ তেনেকৈ গাঁঠি দিলে নহ'ব। এইটো চাওক এইদে কিছুমান নিয়ম আছে, এনেকৈ নিয়মত বান্ধিব লাগিব, নহ'লে আমি যেনেকৈ ৰছী বন্ধাৰ দৰে যদি বান্ধো তেতিয়া খোল খাই যাব বুলি কৈছে। আৰু এইটো আৰু এই বৰ্তা এই জাপিটো ধৰক আমি যদি ৰাখোঁ কিমান দিনৰ কাৰণে, এইটো ধৰক বৰষুণে ৰ'দে বৰষুণে যদি আমি পিন্ধি থাকোঁ কিমান দিন এইটো চলি থাকিব? আমাৰ এবাৰ এতিয়া আনিছোঁ 3 বছৰ হ'ল, এইটো এতিয়া 2 বছৰ যাব। 2 বছৰ 3 বছৰ এইটো ধুনীয়াকৈ মানে চলি থাকিব, এইটো কোনো বেয়া নোহোৱাকৈ প্ৰতিপাল কৰিব লাগিব। প্ৰতিপাল কৰিব লাগিব। জাহা তাহাত হ'লে নহ'ব, প্ৰতিপাল কৰি ৰাখিলেতো 3 বছৰ 4 বছৰ চলিব বৰ্তাই কৈছে। আৰু ইয়াক মেহনত কৰি ৰাখিব লাগিব, যদি ক'ৰবাত দলিয়াই পেলাই দিয়া যায় একেদিনাখনেই ভাগিব, কিন্তু যদি মেহনত কৰি ৰখা হয় 3 বছৰ 4 বছৰ ধুনীয়াকৈ সুন্দৰভাৱে এইটো চলি যাব। আপোনালোকে যে এই আইতাগৰাকী দেখিছে, এই আইতাগৰাকীও এসময়ত জাপি বনাই দূৰণিত গৈ এখেতেও বিকিছিলে বুলি আমাক এতিয়া কোৱাত আমি জানিব পাৰিছোঁ। এই আইতাগৰাকী এতিয়া বৰ্তমান 90 বছৰমানেই হ'ল, তেখেতে এতিয়াও জাপি বনাব জানে, এতিয়াও সেই জাপি কৰ্ম যিখিনি আছে সেইখিনি কৰিব জানে। কিন্তু তেখেতে বৰ্তমান শাৰীৰিক অসুস্থতাৰ কাৰণে তেখেতে জাপি এতিয়া বৰ্তমান আজি 2 বছৰমানত 3 বছৰমানৰ পৰা নবনোৱা হৈছে। গতিকে আইতালৈও আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ, তেখেতকো আমি লগ পালোঁ। আৰু শেষত আমি বৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ, তেখেতে আমাক বহুমূলীয়া সময়খিনি দিয়াৰ কাৰণে। তেখেতে বৰ্তমান জাপি নিৰ্মাণ কৰি আছিলে, তাৰপাছত আমি আহিলত তেখেতে আমাক কেনেদৰে কি কৰিছে কি নাই কৰা সকলোখিনি দেখুৱাই দিলে, আপোনালোকে দেখিছেই। আৰু বৰ্তমান বৰ্তাৰ বয়স 80 বছৰ হ'ল, তথাপিও তেওঁ বয়সৰ ওচৰত হাৰ নামানি এতিয়াও তেওঁ জাপি বনোৱাৰ কাৰ্য কৰি আছে। গতিকে আমি বৰ্তালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু লগতে আপোনালোককো কওঁ, আপোনালোকে আমাৰ যদি আজি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু চেনেলটো শ্বেয়াৰ কৰিব। গতিকে আজিলৈ বাই বাই, জয় আই অসম। পুনৰ এটা নতুন ভিডিঅ' লৈ ভাইটি ব্লগত আকৌ আপোনালোকে আমাক দেখা পাব। বাই।